কেতিয়াবা সময়বোৰ নিজৰ লগতে পাৰ কৰি ভাল লাগে নহয় জানো? আজি বহিছোঁ মই আবিৰৰ সৈতে। এইখন পিছে মোৰ প্ৰথম উপন্যাস। আপোনালোকে বাৰু উপন্যাস পঢ়ি ভাল পায়নে? মোৰ কিন্তু উপন্যাসখন পঢ়ি বহুতেই ভাল লাগিছে। তাৰ পিছত দুপৰীয়া ৰবাব টেঙা খাবলৈ মন যোৱাত ভাইটি আৰু মই ওলালোঁ ৰবাব টেঙা বিচাৰি। ইফালে আকৌ ইহঁত দুটা জোকোৱাত লাগিলে। তাৰ পিছত জেঠীক সুধিলোঁ গছত টেঙা লাগি আছেনে? জেঠীয়ে ক'লে বলচোন চাওঁ। ভাগ্যক্ৰমে গছডালত এইটো টেঙা দেখিছোঁ আৰু সেইটোকে পাৰি লৈ যাওঁ বুলি টেঙা গছৰ তলত গ'লোঁ। আৰু এইফালে জেঠীয়ে হাকটিডাল লৈ আহি ভাইটিক দিলে আৰু ভাইটিয়ে ইফালে সিফালে চাই টেঙা পাৰাত লাগি গ'ল আৰু আমি টেঙাকেইটা লৈ তাৰ পৰা গুচি আহিলোঁ। এতিয়া ভাইটি আৰু মই আহিছোঁ পাত কাটিবলৈ আৰু পাত কাটি আমি চিধাই আহি গ'লোঁ পুখুৰীৰ পাৰ, কিয়নো আমি টেঙাটো আজি ইয়াতে খাম। আৰু এইফালে প্ৰথমতে পাতখন ধুই ল'লোঁ, তাৰপিছত মই বহিলোঁ টেঙা কাটিবলৈ আৰু এইফালে আইতাও আহি মোৰ লগত টেঙা বাকালত লাগি গৈছে। আৰু এতিয়া পংখী আৰু মোৰ টেঙা কটা হৈ গ'ল আৰু এইফালে মই এতিয়া টেঙা বিলাব লৈছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। আন এটি নতুন ভিডিঅ' লগ পাম বুলি আশা